আপুনি বা মই আজি যদি মৰি যাওঁ যিমান সম্পত্তি টকা পইচা যে ইনকাম কৰি আছো এইবিলাক কি আমি লগত লৈ যাব পাৰিম নে কেতিয়াও কিন্তু লগত লৈ যাব নোৱাৰিম আপুনি হক বা মই হয় ইমান যে টকা পইচা আমি ইনকাম কৰি আছো কিহৰ কাৰণে কৰি আছো অকমান ভাতৰ কাৰণে আমি ইমান কষ্ট কৰি আছো আপুনি যিবিলাক পইচা ইনকাম কৰি আছে আপুনি মৰাৰ পিছত এইবিলাক কি লগত লৈ যাব পাৰিবনে আজি যে এজন খিলঞ্জীয়া লৰাই অকমান ভাতৰ কাৰণে কাণত ধৰি উঠা বহা কৰিবলগীয়া হ'ল কিয় কৰিবলগীয়া হ'ল কওকচোন বিবাহ ভৱন এটাত কিমান ভাত নষ্ট হয় ধনজিতে যেনিবা নমতা বেদ গৈছে মানিছো বিবাহ ভৱনত গৈ কিনে ভাত এমুঠি খাইছে আৰু সেইবোৰনে কি হ'ল কওকচোন অকমান ভাতৰ কাৰণে সেই খিলঞ্জীয়া লৰা কাণত ধৰি উঠা বহা কৰাইছে যিজন কেটাৰিঙৰ মালিকে এনেকা ধৰণৰ বিহেভ কৰিছে এজন খিলঞ্জীয়া লৰাৰ লগত তাক তদন্ত কৰি কিনে উচিত শাস্তি দিয়া দৰকাৰ আৰে ভাই ভিডিও বনাই ভাইরাল কৰিবলৈ তেখেতে অধিকাৰ কত পালে হেতু কওকচোন তাৰে মাজতে তাৰ ঘৈণীয়েকে কি কৈছে এবাৰ শুনক শুনাবলগে মতা বিয়া যে খাবলৈ আহে আহি পেলাই খাই গ'ল আমি গম পোৱা নাই তাৰপিছত আকৌ দুখন বিয়াত আহি পেলাই তেওঁ আৰু কেইজনমান মিয়া ল'ৰা কিছুমানক লগত লৈ পেলাই তেওঁ খাবলৈ লৈ আহোঁতে তেওঁক আমি আমি ধৰিলোঁ ভৱনৰ মানুহ বুলি তেওঁ খাইছে হা তাৰপিছত আমি গম পাইছোঁ যে ভৱনৰ মানুহটো নহয় তাৰপিছত এনেকৈ কথা সুধিতে গম পাইছোঁ তেওঁ ৰমতা বিয়া খাবলৈ আহিছে কেটাৰিঙৰ মালিকৰ ঘৈণীয়ে কি ক'লে তেখেত নেকি মিয়া লৰা বুলি ভাবি কেনাই তাৰ লগত মানে এনেকা ধৰণৰ বিহেভ কৰিছে মিয়া লৰাই হওক বা হিন্দু লৰাই হওক কোনোবাৰ ভোক লাগিছে আহি কেনে খাইছে সেই বুলি আপোনাৰ ঘৰত যদি কোনোবাই যায় কেনাই ভাত খুজে বা কিবা এটা বস্তু খুজে আপুনি নিদিবনে ভিডিওটো ভাইরাল কৰাৰ মেইন কাৰণটো হ'ল তেখেতে ভাবিছিলে যে তেওঁ এজন মিয়া লৰা সেই মিয়া লৰা ভাবি কেনাই মানে ভিডিওটো ভাইরাল কৰি দিলে ৰঞ্জিত বৈশ্য লৰাটোক কেনেকা ধৰণৰ আঠা কৰাইছিলে এবাৰ চাওকচোন ভিডিওটো ৰেকৰ্ডিং কৰ ৰেকৰ্ডিং কৰিছ এটা ক কথাখিনি আৰু শৰ্মা বাদ দে তই এতিয়া তই এইটো সঁচা কথা কথা আৰু নমতা বিয়াত খাবলৈ আহিবি নে আজিলৈকে অহা নাই যোৱা বিয়াত কোন আহিছিল তোৰ ভূত প্ৰমাণ নালাগে আমাক তই নমতা বিয়াত কি আজিতো নমতা বিয়াত আহিছিলি আহিবিনে আৰু নেক্সট টাইম কৰিবি এনেকুৱা কাম কেমেৰা ধৰা কোনোবা এটা অলগতাই কৈ আছে পকেটত 1 টকা নাই আকৌ খাব আহিছে সেই অলগতাকেটা কৈছো তহঁতৰ কিমান পইচা লাগে আজি যদি তই মৰি যাও ন পইচা কেটা কি তই লগত লৈ যাব পাৰিবি নে কেতিয়াও কিন্তু তই লগত লৈ যাব নোৱাৰিবি গতিকে মানুহবিলাকৰ লগত কেনেকা ধৰণৰ বিহেভ কৰিব লাগে সেইটো কথা তহঁতৰ মা দেউতাকে শিকোৱা নাই নে যদি শিকাইছে তেতিয়ালে সোশ্যাল মিডিয়াৰ আগত আহি কিনে এনেকা ধৰণৰ অসভ্যালি কৰিবলৈ হাও কত পালি তহঁতে সেইটো কওকচোন ধনজিত বৈশ্যই যে নমতা বিয়াত গৈ কিনে ভাতখিনি খাইছে তাৰ বাবে কিমান টকা দিব লাগে ক কিন্তু এটা শর্ত আছে ধনজিত বৈশ্যক যেনেকে কাণত ধৰি কিনে উঠা বহা কৰাইছিলে তাৰ বাবে তোৰ 10 জন মানুহৰ যিখিনি পেমেন্ট হয় সেইখিনি পেমেন্ট মই দিম আৰু তাৰ বাবে তই কাণত ধৰি কিনে উঠা বহা কৰিব লাগিব যদি মঞ্জুৰ আছ ক আৰু মই গৈ কিনে ভিডিও বনাই তহঁতক যিমানখিনি পইচা হৈছে গোটেইখিনি পেমেন্ট মই দিম অসমৰে এজন ভূমিপুত্ৰ খিলঞ্জীয়া লৰাৰ লগত এনেকা ধৰণৰ আচৰণ কৰিবলৈ সেই 3rd ক্লাছ অলগদ্য কেটাই হাহক কৰিব পালে সেইটো কওকচোন তহঁতৰ মূৰত অলপমান মাল আছে নে হেইটোও নাই মূৰত যদি অলপমান মাল থাকিলে হয় ন তেতিয়া হলে চাগে সেই অলগদ্দৰ নিচিনা ভিডিওটো ভাইরাল কৰিবলৈ হাও কেতিয়াও নকৰিলে হয় তো বন্ধুসকল আপোনালোকে কি ভাবে ধনজিত বৈশ্যৰ লগত যিবিলাক কাম কৰিছে এইবিলাক কাম কি যুক্তিসংগত কৰিছে নে এবাৰ কমেন্ট কৰি জনাওকচোন আৰু এই ভিডিও সকলোৰে শ্বেয়াৰ কৰক প্ৰতিজন অসমবাসীৰ মোবাইলে ভিডিওটো যাতে যায় ধন্যবাদ সকলকে জয় অসম